নমস্কাৰ আপোনালোক সকলো ভালে আছে নে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলো আৰু মই আহিছো ওচৰতে থকা শিৱ মন্দিৰৰ ভাগলৈ অকনমান ভিডিও আপোনালোকলৈ বুলিও আগবঢ়ালো আৰু ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মন্দিৰৰ সন্মুখতে ধুনীয়াকৈ দোকানবিলাক লাগি আছে তাৰ পৰাই চাকি তিনি গছ আৰু বাবালে অলপমান প্ৰসাদ লৈ ললো এইখিনি হৈছে মন্দিৰৰ সন্মুখ ভাগ মন্দিৰলৈ অহা আন ভক্তবোৰৰ লগতে আমিও লাহে লাহে বাবাক দৰ্শন কৰিবলৈ মন্দিৰৰ ভিতৰলৈ বুলি সোমাই আহিছো আৰু ৰাতিপুৱা অৱশ্যে মন্দিৰ ভাগত যথেষ্ট ভিৰ হৈছিল আমি এতিয়া সন্ধিয়া আহিছো এতিয়া আপোনাৰ 6:30 মান হৈছে সন্ধিয়াৰ 6:30 মান হৈছে আৰু ৰাতিপুৱা অৱশ্যে আহিব নোৱাৰিলো ছোৱালীজনী বছৰেকীয়া পৰীক্ষা হৈ আছে সেইকাৰণে দুইজনী এতিয়া সন্ধিয়া আহিছো এজনী আমাৰ হাইছেটা চাকি ধূপ লৈ ৰখি আছে বাবাক দৰ্শন কৰিবলৈ মন্দিৰৰ ভিতৰৰ পৰিবেশ এয়া এইখিনিতে আছে শিৱলিংগ ভাগ আৰু সকলোৱে লৈ অহা প্ৰসাদ ইয়াতে বাবাক আগবঢ়াই দিছে আৰু লগত আমিও লগত লৈ অহা প্ৰসাদ বাবাক আগবঢ়াই দিলো আৰু এইফালে আহিছো আমি এতিয়া চাকি ধূপ জ্বলাবলৈ চাকি ধূপ জ্বলাবলৈ মন্দিৰ ভাগত আগৰ পৰাই খুব ধুনীয়াকৈ ব্যৱস্থা আছে এইখিনিতে সকলোৱে আহি চাকি ধূপ বিলাক জ্বলাইছেহি চাকি ধূপ দিলো বাবাকো দৰ্শন কৰিলো এবাৰ হনুমান ভাইক সেৱাটা লৈ ললো মই হনুমানক হনুমান ভাই বুলি সম্বোধন কৰো খুবেই প্ৰিয় আৰু এইফালে ৰাম দৰবাৰ আছে যি সকলে ধৰক আজি মহাশিৱৰাত্ৰিৰ দিনটোত মন্দিৰলৈ যাব পৰা নাই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকে বাবাক দৰ্শন কৰক আশীৰ্বাদ লওক খুব এটা সৰু ভিডিঅ' আছিল আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছো ধুনীয়াকৈ বাবাক দৰ্শন কৰিলো ধুনীয়াকৈ সকলোখিনি হৈ গ'ল এতিয়া ওলাই আহিছো মন্দিৰৰ পৰা থালিখন যিখন দোকানৰ পৰা নিছিলো তেওঁলোকক সমজাই দিওগে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব মহাদেৱৰ ভক্তসকলে কৰি দিব আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল সৰু ভিডিঅ' আপোনালোকে চাব বুলি আশা ৰাখিছো যিসকলে পোনপ্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক আজিৰ ভিডিঅ'টো মহাদেৱৰ নামতে আপোনালোকলৈ আগবঢ়ালো সকলো ভালে থাকক সুস্থ থাকক আজিলৈ আহিছো